নমস্কাৰ মই ইটু দ্বিতীয়বাৰলৈ আপোনাক স্বাগতম। আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছি। টপিকটো হ'ল আজি কেইদিনমান ধৰি বাতৰি কাকত টেলিভিছন আদিত বহুলভাৱে প্ৰচলিত হৈ আছে যে চীনৰ হাতেৰে ভাৰতীয় নাগৰিকৰ হোৱাটছএপ একাউণ্টলৈ হেক কৰিব চেষ্টা চলাই আছে, যাৰ ফলত ভাৰতীয় নাগৰিকসকল শংকিত হৈ পৰিছে। গতিকে আহকচোন আজি আমি এই সন্দৰ্ভত কথা পাতোঁ আৰু আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকক যাতে আপুনিও আপোনাৰ হোৱাটছএপ একাউণ্টটো চিকিউৰ কৰি ৰাখিব পাৰে। আপোনালোক সকলোৱে জানে যে আজিৰ ইণ্ডিয়াখন হৈছে ডিজিটেল ইণ্ডিয়া আৰু এই ডিজিটেল ইণ্ডিয়াত ইণ্টাৰনেটৰ প্ৰচলন বহুত বেছি আৰু সকলোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰে। গতিকে ইণ্টাৰনেটৰ লগত জড়িত যিকোনো বস্তু হেক হোৱাৰ চান্স বহুত থাকে। ইণ্টাৰনেট ইউজ কৰাৰ সুবিধা বহুত আছে যদিও তাৰ মাজতে ইণ্টাৰনেটৰ অপকাৰিতাও নথকা নহয়। চীন যদিও ভাৰতৰ চুবুৰীয়া ৰাজ্য, তথাপিও চীনে ভাৰতৰ লগত ভাৰতক আক্ৰমণ কৰিবলৈ, ভাৰতৰ ইকনমি ডুবাবলৈ বহুত চেষ্টা কৰি থাকে আৰু এই ডিজিটেল ইণ্ডিয়াত সন্ত্ৰাস সৃষ্টি কৰিবলৈ চীন আগবাঢ়ি আহিছে। ইতিমধ্যে এই সন্দৰ্ভত ভাৰতীয় সেনাই এটা ভিডিঅ' জাৰি কৰিছে। এই ভিডিঅ'টোত ভাৰতীয় সেনাই গোটেই ভাৰতবাসীক আৰু সেনা বাহিনীক যথেষ্টভাৱে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভাৰতীয় সেনাৰ এডিশ্যনেল ডাইৰেক্টৰেট জেনেৰেল অফ পাব্লিক ইণ্টাৰফেচ ADGPIয়ে জনাইছে যে চীনে হোৱাটছএপ হেক কৰিবলৈ যথেষ্ট চেষ্টা চলাই আছে আৰু হোৱাটছএপৰ জৰিয়তে আমাৰ ইণ্ডিয়াৰ জনসাধাৰণক শংকিত কৰি তুলিবলৈ চীনে চেষ্টা চলাই আছে। সেইকাৰণে ভিডিঅ'টো কোৱা হৈছে যে চীনৰ হেকাৰে যিটো মানে +86 নাম্বাৰ হয়, যেনেদৰে আমাৰ ইণ্ডিয়াৰ কাণ্ট্ৰি কোড হ'ল +91, ঠিক তেনেদৰে চীনৰ কাণ্ট্ৰি কোড হ'ল +86। গতিকে যদি আপোনাৰ হোৱাটছএপ গ্ৰুপত +86 নাম্বাৰে ষ্টাৰ্ট হোৱা তেনেকুৱা নাম্বাৰ বা কোনোবা পাৰ্চনক আপুনি যদি চিনি পায়, তেতিয়াহ'লে সেই মানুহজনৰ ওপৰত আপুনি বিশেষভাৱে নজৰ ৰাখক আৰু যদি আপুনি চিম চেঞ্জ কৰে তেতিয়াহ'লে সেই চিমখন লগে লগে বিনষ্ট কৰাৰ ব্যৱস্থা কৰক। যিহেতু চীনে ভাৰতবাসীক সকলো সময়তে আক্ৰমণৰ লক্ষ্য হিচাপে ৰাখি থৈ দিছে, গতিকে আপুনি সতৰ্ক হৈ থকাটো বিশেষভাৱে নিতান্তই প্ৰয়োজনীয়। ইতিমধ্যে ভাৰতীয় সেনাই এই সন্দৰ্ভত সূক্ষ্ম নিৰীক্ষণ অব্যাহত ৰাখিছে। গতিকে আপুনি প্ৰতি মুহূৰ্ততে সজাগ হৈ থাকক আৰু হোৱাটছএপৰ ওপৰত বিশেষভাৱে নজৰ ৰাখক যাতে কোনো ধৰণৰ +86 নাম্বাৰ বা তেনেকুৱা ধৰণৰ কোনো নাম্বাৰে যাতে আপুনি জড়িত থকা গ্ৰুপত বা আপোনাক মেছেজ কৰি কোনো ধৰণৰ প্ৰব্লেম নিদিয়ে। আৰু যদি আপোনাক তেনেকুৱা নাম্বাৰৰ পৰা মেছেজ আহে আপোনাৰ নাম্বাৰত, তেতিয়াহ'লে সেই মেছেজৰ যাতে আপুনি ৰিপ্লাইটো নকৰে। আপোনাৰ সচেতনতাই আপোনাৰ সুৰক্ষা। আজিলৈ ইমানেই। যদি আপুনি আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু শেষত ছাবস্ক্ৰাইব কৰি ঘণ্টা আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।